আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। মোৰ নাম অধিবক্তা ৰামিজ ৰহমান। মই দিল্লী সুপ্ৰিম কোৰ্টত দীৰ্ঘদিন ধৰি পেলাই মই প্ৰেক্টিছ কৰি আছোঁ। অসমৰ বহুতখিনি মই লিগেল কাম কৰি আছোঁ। এই ভিডিঅ'টো লাইভ অহা এটা কাৰণ হৈছে আপোনালোকক মই পোনপটীয়াকৈ এটা কথা মই স্পষ্ট কৰি দিছোঁ এই ভিডিঅ'টোৰ যোগেদি। ইণ্ডিয়াত আৰু অসমত যিটো পৰিস্থিতি হৈ আছে নিজামুদ্দিন ব্ৰকাৰ্ছ লৈ, সেই পৰিস্থিতিত মই বহুত দুখিত। প্ৰথম কথাটো হৈছে মোৰ মুছলমান ভাইসকল, সেই ভাইসকলে কিয় বুজি পোৱা নাই এতিয়ালৈকে যে কৰোণা ভাইৰাছ বোলা বস্তুটো এটা আল্লাৰ দিয়া এটা ডাঙৰ মহামাৰী। এই মহামাৰীতে কোনো হিন্দু, মুছলিম, শিখ, ইছাই বুলি ভাষা বুজি নাপায়। এইটো খুচুৰা বেমাৰ। যিহেতু আপোনালোকে সকলোৱে অৱগত, যিহেতু আপোনালোকে সকলোৱে জানে যে নিজামুদ্দিনত থকা বহুতখিনি মানুহ এফেক্টেড হৈছে। যিসকল অসমৰ ভাইসকল গৈছিলে, তাৰপৰা উভতি আহিছে, তেওঁলোকে কিয় লুকাই আছে? লুকাই থকাটো এটা অপৰাধ হয়, এইটো এটা ক্ৰিমিনেল কনস্পাইৰেচি হয়। ক্ৰিমিনেল কনস্পাইৰেচি কৰিব কেতিয়াও নাপায়। আৰু যিসকল মোল্লা মুফতিসকলে, অসমৰ মোল্লা মুফতিসকলে এটা বিতৰ্ক মন্তব্য দিছে, মই কিছুমান জেগাত শুনি পাইছোঁ যে আল্লাহ ইমান আছে, আমাক আল্লাই বচাব। ইমানৰ ওপৰত কেতিয়াও তকব্বৰি কৰিব নাপায়। আল্লাই ডক্তৰসকলক জৰিয়া কৰি দিছে মানুহ জাতিক শুশ্ৰূষা কৰিবৰ কাৰণে, মানুহ জাতিক প্ৰাণ বচাবৰ কাৰণে। তো তেনেকুৱা এটা ছিটুৱেশ্যন আপোনালোকে কিয় কৰিছে? যিটো ছিটুৱেশ্যন মানুহে বুজিব নোৱাৰা এটা ছিটুৱেশ্যন, যিটো ছিটুৱেশ্যনত অসমৰ মানুহসকল বহুত ভুক্তভোগী হ'বলগীয়া হৈছে। মই আপোনালোকক হাত জুৰি অনুৰোধ জনাইছোঁ, মোৰ যিসকল মুছলমান ভাই তবলিগী জামাতত গৈছিলে, যিসকল উভতি আহিছে, 104 নম্বৰত আপোনালোকে ডায়েল কৰক। ডায়েল কৰি পেলাই নিজৰ হেল্থটো চেকআপ কৰক আৰু সমাজখনক ৰক্ষা কৰক। দ্বিতীয় কথাটো হৈছে, বুখাৰী শ্বৰীফত এটা হদিছ আহিছে। নবী কৰিম সাল্লাল্লাহু আলাইহি ৱাছাল্লামে যেতিয়া চাহাবীসকলক যেতিয়া মুৰিদ কৰিবলৈ বহি আছিলে, তেতিয়া তাত এজন লেপৰচি বেমাৰ, ইনফেকশ্যন হোৱা এজন মানুহ আহিছিলে। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক'লে, তেওঁ কিয় আহিছে? চাহাবীসকলক সুধিলে, তেওঁ কৈছে মুৰিদ হ'বলৈ, তেওঁক বেমাৰ হৈ আছিল। তেওঁ ক'লে, তেওঁ য'তে আছে তেওঁলোকে ঘৰলৈ ঘূৰি যাব কোৱা আৰু তাত প্ৰিপেৰেশ্যন ল'বলৈ কোৱা। আমাৰ আল্লাহ ৰচুলে তেনেকুৱা এটা কথা কৈছে। তো আপোনালোকে এটা কথা কিয় বুজি নাপায় যে মছজিদত নামাজ পঢ়িব যোৱা, মছজিদত গছ কৰিব যোৱা, সেইখিনিৰ পৰা আমি বাচি ৰাখিব লাগে আৰু নিজেও এইখিনি কাম কৰিব নালাগে। যিহেতু গভৰ্ণমেণ্টে শৰীয়ত ফ'ল' কৰি এইটো কাম কৰিছে, মছজিদলৈ নামাজ পঢ়াটো নিষিদ্ধ, যিহেতু বহুত ডাঙৰ এটা মহামাৰী ফেলিছে। আৰু ইয়াত হিন্দু মুছলিম কৰি লাভ নাই, আমি চব ভাই হয়। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈ থৈ গৈছে, যোনে হিন্দুসকলক মনত আঘাত পहुঁচাইছে, আমাকো মনত আঘাত পहुঁচাইছে। দিনে ইছলাম মানে শান্তি, আমন, সম্প্ৰীতি বজাই ৰখা। আৰু অসমৰ মুছলমান যিসকলে এনেকুৱা কাম কৰিছে, তেওঁলোক মুছলমান নহয়। তো গতিকে মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যিসকল গৈছে, এতিয়াও সময় আছে, আপোনালোকে নিজকে চাৰেণ্ডাৰ কৰক আৰু গভৰ্ণমেণ্টৰ ওচৰত ধৰা দিয়ক আৰু নিজে ফোন কৰি পেলাই 104 নম্বৰত হেল্থটো চেকআপ কৰাই আপোনালোকে কোৱাৰেণ্টাইন হৈ দিয়ক। তো এইটো কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ।